Hello friends, মই সংগীতাই মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। আৰু মোৰ আপোনালোকলৈ এটাই অনুৰোধ যে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। মই আগলৈও এনে ধৰণৰ ভিডিঅ' বনাবলৈ আগ্ৰহী হওঁ। তেনেহলে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো। আমাৰ আজি প্ৰথম আতৰটো হৈছে এনেকুৱা কি বস্তু আছে যিয়ে নিজে দেখা নাপায় কিন্তু আনক ৰাস্তা দেখাই দিয়ে। কি হ'ব আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হৈছে লাখুটি। আমাৰ দ্বিতীয়টো হাতৰ হৈছে চাৰিটাকৈ ভৰি মোৰ হাত হ'ল দুখন আনক মই কলাত ল যিমানেই হোক ওজন। কোনে কোনে জানে বাৰু কমেন্ট কৰি জনাবচোন। ইয়াৰ উত্তৰটো হৈছে চকী। যিয়ে এটা মানুহক দুটা বনাই দিব পাৰে সেইটো কি হয় বাৰু? কোনে জানে কমেন্ট কৰি জনাবচোন। ইয়াৰ উত্তৰটো হৈছে আইনা। 4 নম্বৰ হাতৰটো হৈছে যিটো আমাৰ একেবাৰে ওচৰত থাকে কিন্তু তাক ধৰিব নোৱাৰি। কওকচোন সেইটোনো কি হয়? কি হয় বাৰু? আমাৰ ছাটো অনবৰতে আমাৰ লগত লাগি থাকে। সেইটো কি বস্তু হয় যিটো লৰাই কৰি সোনকালে ভাগৰি পৰে কিন্তু ছোৱালীবোৰে কয় যে ইমান সোনকালে নহয় আৰু কৰিম। কি হয় বাৰু? হয়, ইয়াৰ উত্তৰটো হৈছে বজাৰ। বন্ধুসকল, আপোনালোকলৈ অনুৰোধ কৰিছোঁ যে আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মই ভিডিঅ' বনাবলৈ বেছিকৈ আগ্ৰহী হওঁ। আমাৰ 6 নম্বৰ হাতৰটো হৈছে গাটো বগা পেটটো কলা। এইটোনো কি বস্তু? খাবলৈ বৰ মিঠা। কোনে কোনে জানে বাৰু কমেন্ট কৰি জনাবচোন। ইয়াৰ উত্তৰটো হৈছে তিল পিঠা। বৰ সোৱাদ তিল পিঠা খাবলৈ ন? আমাৰ 7 নম্বৰ হাতৰটো হৈছে চৰাই নহয় কিন্তু উৰি যায়। গাড়ী নহয় কিন্তু মাটিত দৌৰে। মুখ থাকিলেও পেটেৰে খায়, জখলাৰে তাত বগাই। কোনে কোনে জানে বাৰু? উত্তৰটো কমেন্ট কৰি জনাবচোন। ইয়াৰ উত্তৰটো হৈছে উৰাজাহাজ। আমাৰ 8 নম্বৰ হাতৰটো হৈছে পাকঘৰৰ পৰা ওলাল বুঢ়ীৰ চকু কুৰি কুৰি। কোনে কোনে জানে বাৰু? যদি কোনোবাই জানে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ইয়াৰ উত্তৰটো হৈছে চালনী। কোনে কোনে জানিছিল বাৰু? এনেকুৱা কোনটো প্ৰশ্ন আছে যিটোৰ উত্তৰ সময় গতিকে বেলেগ বেলেগ হয়? প্ৰতিটো সময়তে ইয়াৰ উত্তৰটো বেলেগ বেলেগ হয়। হয়, ইয়াৰ উত্তৰটো হৈছে সময় মানে কেইটা বাজিল। আমি যেতিয়াই কেইটা বাজিল বুলি সুধো তেতিয়াই আমাৰ উত্তৰটো বেলেগ বেলেগ হয়। আমাৰ আজিৰ শেষৰটো সাঁথৰ হৈছে একেবাৰে সহজ সাঁথৰ। কি শাকৰ গুটি নাই? একেবাৰে সহজেই সাঁথৰটিৰ উত্তৰ কোনে কোনে জানে বাৰু? যদি কোনোবাই জানে তেনেহলে পটককৈ কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন। ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হৈছে ঢেকীয়া শাক। ঢেকীয়া শাকৰ গুটি নাথাকে। ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আছিল। কেইটামান সহজ সাঁথৰ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি নিশ্চয় জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই।